আজি আমি নতুনকৈ শিকিলো এটা হেয়াৰ ষ্টাইল। আজি আমাক মেমে দেখুৱালে ব্ৰাইডেল বান, যেটো অতি কম সময়ৰ ভিতৰত কৰিব পৰা যায়। আজিকালি কইনা সজাব গ'লে খুব বেছি কম সময় থাকে, হেতু সকলোতে জানেই। তাৰ ভিতৰত সকলোখিনি কৰি পাৰফেক্ট বনাব লাগিব আৰু খুব কম সময়ৰ ভিতৰত হোৱা লগতে বৰ্তমান ট্ৰেন্ডিঙত চলি থকা বান এটা আজি আমাক দেখুৱালে। মেমে শিকোৱাৰ পাছত আমি ষ্টুডেণ্টে প্ৰেক্টিছ কৰিছিলোঁ আৰু এইটো ষ্টুডেণ্টে প্ৰেক্টিছ কৰা এটা বান কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই। ক্লাছ খতম কৰি ঘৰ আহিলোঁ। তাৰ পাছত আবেলি অকণমান মনটো ভাল লাগিবৰ বাবে নুপুৰৰ লগত ওলাই গ'লোঁ আৰু তাইও উলিয়াই নিলে খুব ভাল পায়, সেইবাবে দুইজনী অকণমান ফুৰি আহিলোঁগৈ। তাৰপিছত ৰাতি আমাৰ নুপুৰে দিছে কাপোৰৰ দোকান। তাই সৰুতে থকা কাপোৰ কিছুমান মাকে থৈ দিছিলে আৰু সেইখিনি লৈ তাই কাপোৰৰ দোকান দিছে। আহকচোন শুনো তাইনো কি কয়। ভালকে